নমস্কাৰ অসম 30 ব্লগছৰ সমূহ পৰিয়াললৈ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই জগতে অসমৰ প্ৰত্যেকজন খেতিয়কলে আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি তেওঁলোকৰ কাৰণে এইখিনি ফচল যিখিনি কাৰণে আমি উলহ মালহেৰে বিহুটি আমি উদযাপন কৰিব পাৰিছোঁ। আপোনালোকক দেখাওঁ আমাৰ আয়োজন ভোগালী বিহুলৈ। ইয়াত দেখিছে আপোনালোকে চিৰা, বৰা চাউল, কোমল চাউল, মুড়ি, গুড়, কাঠ আলু, কোলা বৰা, সান্দহ আৰু এইখিনি দ্বাৰাই আপোনাৰ তৈয়াৰ হোৱা আপোনাৰ ঘৰৰে বনা কেক, নিমকি, তিলৰ লাড়ু, কেঁচা মিঠৈ আৰু আমাৰ তিলৰ পিঠা। আৰু এই চুঙাত আমি আনিছোঁ গাঁৱৰ পৰা দৈ আৰু এই চুঙাটোত আছে আপোনাৰ চুঙা চাউল, যিখিনি আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু সকলোকে আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।